বেলেগ ভাড়া দিয়ে আমাক ক'বলগীয়া নাই কিন্তু মিয়া দিব নোৱাৰিব মিয়া কিটা বাদ আপুনি বেলেগ মানুহ আমাৰ লোকেল মানুহ আপুনি কি আপুনি কি আমাৰ কথা হৈছে তোমালোকৰ ভাড়া আছে তোমালোকৰ স্থানীয় মানুহক দিয়া আমাক ক'বলগীয়া একো নাই হিন্দুৱে হওক বা মুছলমানে হওক স্থানীয় মানুহক দিয়া ক'বলগীয়া একো নাই কিন্তু নামনি অসমৰ যিসকল সন্দেহযুক্ত নাগৰিক আছে তেওঁলোকে তোমালোকৰ ভাড়াখন সন্দেহযুক্ত বুলি তুমি কেনেকে হেৰিটো কি মানে তাতে শুনি লোৱা হিন্দুৱে হওক বা মুছলমানে হওক যোনে নহওক হিন্দু বা মুছলমানে হওক যোনে নহওক মুঠতে উজনি অসমত আমি কৈ আছো যে থাকিব নোৱাৰিব থাকিব লাগে বেলেগ থাকক ক'বলগীয়া একো নাই কিন্তু মিয়া থাকিব নোৱাৰিব আৰু হিন্দু বঙালী থাকিব নোৱাৰিব এইটো স্পষ্ট হিন্দু বঙালী নহয় নগাঁৱৰ মানুহ থাকিব পাৰিব নগাঁৱৰ মানুহ থাকক মিয়া আধাৰ কাৰ্ড আছে মিয়া থাকিব নোৱাৰিব নগাঁৱৰ মানুহ থাকক ক'বলগীয়া একো নাই কিন্তু মিয়া থাকিব নোৱাৰিব আগুমেণ্ট কৰিব নাহিবা না আমাৰ কথাবিলাক স্পষ্ট এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্বৰ আধিপত্য থাকিব লাগিব ইয়াত মিয়াৰ দপদপনি আমি কোনো কাৰণতে সহ্য নকৰোঁ আৰু আমি ইতিমধ্যে যোৱাকালি কৈছোঁ যে আজিৰ তাৰিখৰ পৰা আমি শিৱসাগৰ জিলালৈকে ধৰি উজনি অসমত মিয়া বিৰোধী আমি অভিযান চলাম আৰু পুৱা আমি 4টা বজাৰ পৰা আমি শিৱসাগৰত মিয়া বিৰোধী অভিযান চলাইছোঁ পুৱা 4টা বজাত আজি এখন যিহেতু শিৱসাগৰ কৃষক বজাৰ বহে আৰু সেই কৃষক বজাৰখনলৈ নামনি অসমৰ পৰা বিভিন্ন ধৰণৰ মিয়াই ইয়াত আপোনাৰ বজাৰ দিবলৈ আহে গতিকে সেই শাক পাচলি গাড়ী আমি উভতাই পঠাইছোঁ তাৰপিছত আমি শিৱসাগৰত থকা যিবিলাক লোহাৰ ডেম আছে লোহাৰ ডেমবিলাকলৈ আমি গৈছোঁ আৰু লোহাৰ ডেমত থকা মিয়াসমূহক আমি অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰিবলৈ আমি তেওঁলোকক দাবী জনাইছোঁ অন্যথা আমাৰ কথা স্পষ্ট হয় উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক নহ'লে কিন্তু পিটন খাবলৈ আজৰি থাকক নাই মই সেইটোৱে ক'বলৈ গৈছোঁ আজি আমি মিয়া খেদাৰ কাৰণটো কিনো আজি মিয়া খেদাৰ কাৰণটো হৈছে আজি মিয়াখিনিয়ে সমগ্ৰ গোটেই উজনি অসম তেওঁলোকে আগ্ৰাসন কৰিছে প্ৰথমতে তেওঁলোকে ভাড়াঘৰত থকাৰ পিছত তেওঁলোকে চৰকাৰী মাটি দখল কৰি তাত এখন গাঁও সাজিবলৈ আৰম্ভ কৰে আৰু এওঁলোকে গোটেই আমাৰ অসমত মন কৰিব যিমানবিলাক অপৰাধজনিত ঘটনা সংঘটিত হয় গোটেই অপৰাধজনিত ঘটনাবিলাকত কিন্তু মিয়াখিনি আগভাগ আছে আজি নাইডে কেলেংকাৰীত মিয়াবিলাক আগভাগ আছে ড্ৰাগছত মিয়াবিলাক আগভাগ আছে গতিকে আমি সমাজখন যদি শুদ্ধ কৰিবলৈ হয় উজনি অসমৰ মিয়া আমি মুক্ত কৰিবই লাগিব মই সেইটো কথা ক'বলৈ গৈছোঁ যে অসমত যিমানখিনি অপৰাধজনিত ঘটনা সংঘটিত হৈছে গোটেই অপৰাধজনিত ঘটনাখিনিৰ মূলতে হৈছে মিয়াখিনি গতিকে মিয়াক আমি এখন সমাজ শুদ্ধ কৰিবলৈ হ'লে মিয়াখিনিক আমি উজনি অসমৰ পৰা খেদিব লাগিব না আমাৰ কথাটো হৈছে নগাঁও যিসকল ভাৰতীয় নাগৰিক তেওঁলোকে নগাঁৱত ব্যৱসায় বাণিজ্য কৰক আমাৰ ক'বলগীয়া একো নাই তেওঁলোকে আমাৰ উজনি অসমলৈ আহিছে কি কৰিছে উজনি অসমলৈ আহি প্ৰথমতে তেওঁলোকে ভাড়াঘৰত থাকে ভাড়াঘৰত থকাৰ পিছত লাহে লাহে তেওঁলোকে আমাৰ চৰকাৰী মাটিবিলাক অবৈধভাৱে দখল কৰিবলৈ আৰম্ভ কৰে দখল কৰাৰ পিছত তেওঁলোকে লাহে লাহে কুকুৰ মেকুৰী দৰে তেওঁলোকে পোৱালি দিবলৈ আৰম্ভ কৰে সন্তান জন্ম দিবলৈ আৰম্ভ কৰে আৰু সন্তান জন্ম দি তেওঁলোকে ডাঙৰ এখন গাঁও সাজিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছতে মন কৰিব যিমানবিলাক অপৰাধজনিত ঘটনা হয় এই মিয়াৰ দ্বাৰা সংঘটিত হয় আজি আমাৰ অসমৰ সমাজ ব্যৱস্থাটো কিন্তু শুদ্ধ কৰিবলৈ হ'লে সমাজ ব্যৱস্থাটো পৰিষ্কাৰ কৰিবলৈ হ'লে সমাজ ব্যৱস্থাটো ভাল কৰিবলৈ হ'লে কিন্তু উজনি অসমৰ পৰা মিয়া খেদিব লাগিব আৰু উজনি অসম মিয়া মুক্ত কৰিবই লাগিব যদি কাগজ পত্ৰ ঠিক আছে আমাৰ ক'বলগীয়া একো নাই কিন্তু আমাৰ কথা স্পষ্ট যিবিলাক সন্দেহযুক্ত নাগৰিক আছে উজনি অসম যাব লাগিব নহয় সেইডোখৰ যদি কাগজ পত্ৰ তাৰ ঠিক আছে সি যদি ইণ্ডিয়ান চিটিজেন হয় শুনি লোৱা আমাৰ কথা শুনিলে স্পষ্ট শুনি লোৱা এতিয়া মুঠতে কথা হৈছে ই মানে তোমালোকে অৰিজিনেল উজনি অসমৰ মানুহ নহয় ই নামনিৰ হয় কিন্তু নামনিৰ মানুহ এটা উজনিত থকাৰ অধিকাৰ নাই নেকি আছে নাই বুলি কোৱা নাই কিন্তু ইহঁতে যিখিনি কৰিছে শিৱসাগৰত বা উজনি অসমত যিখিনি আনকি তাণ্ডৱ চলাইছে কালি তুমি গম পোৱা এই মিয়াই কালি আমাৰ দেহ ব্যৱসায়ৰ লগত জড়িত হৈ ওলাইছে গম পোৱা নে নোপোৱা গোটেই ড্ৰাগছৰ লগত জড়িত ওলাইছে গম পোৱা নে নোপোৱা যিখিনি ইহঁতে অপৰাধ কৰিছে আমাৰ উজনি অসমত সেই অপৰাধৰ কাৰণে যাব লাগিব কাৰণ ইহঁতৰ কাৰণে গোটেই আমাৰ উজনি অসমৰ গোটেই সামাজিক ব্যৱস্থাটো বেয়া হৈ গৈছে জেল খাইছে গতিকে তুমি এইধৰণে আমি বেলেগ সম্প্ৰদায় বুলি কথা নাই আমাৰ নহয় এতিয়া বিহাৰী সম্প্ৰদায়ৰ ওপৰত অঁতৰাব নি তেওঁৰ কাৰণে বিহাৰীটোৰ কাৰণে আমি এইটো যুঁজি মেলি তাক জেলত ভৰোৱা নাই মিয়াৰ কাৰণে উজনি অসমত অপৰাধ বৃদ্ধি হৈছে গতিকে মিয়া উজনি অসমত যাব লাগিব
সেইটো আইন আছে। মিয়া কাৰণে যদি কিবা হেৰি আছে অথৰিটি আছে বোলে আইন অথৰাই নাহক আমি সহযোগ কৰিম আমি আমাৰ নিজৰ সংযুক্ত ব্যক্তি আমি